Hi friends, good morning. So এবাৰ 2021ত মই হাই সেকেন্ডাৰী পাস কৰিলো। পিছে পাস কৰিলো মানে এক্সাম নিদিয়াকে পাস কৰিছো দেই। হলে আৰু এবাৰ আজি অলপমান আমি ফুৰিবলৈ যাম। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ভালদৰে চাই থাকক। তো ফ্রেন্ডস এতিয়া আমি আহি পালো দোকান। সো ইয়াতে মোৰ ফটো ধুই আছে, আপোনালোকে দেখিবলৈ পাইছে এয়া। সো এবাৰ ফটো কেইটা ধুই আমি আছো অফিসত যাম। তাত গৈ বিএ ফার্স্ট সেমত ফর্ম ফিল আপ কৰি লম। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। তো এই আমার অনলাইন ফর্ম ফিল আপ চলি আছে ধুনীয়াকৈ। বঢ়িয়াকৈ অনলাইন ফর্ম ফিল আপ কৰি আছো। এতিয়া আপোনালোকে চাওক ধুনীয়া এটা দৃশ্য। তো চাই কেনে লাগে কমেন্ট কৰি জনাব। এয়া দেখালেও আপোনালোকক চাওক কি ধুনীয়া, কেনে লাগিছে কমেন্ট কৰি জনাব প্লিজ। এইটোৱে আছো অফিস। ইয়াত ধুনীয়াকৈ বিশেষ ব্যক্তিৰ ফটো ৰখা হৈছে। এই আৰু মোৰ লগত আছে এই ফ্ৰেণ্ড। সো এতিয়া সাইন লাগিব কৰিব। সো সাইনটো কৰি দিওঁ। সাইনটো কেনে লাগে চাবচোন। তো এতিয়া আপোনালোকেও চাওকচোন মোৰ সাইনটো কেনেকুৱা। বেয়াই হ'ব আৰু হলে আৰু কেনেকুৱা লাগিছে। এয়া চাওক মোৰ ফ্ৰেণ্ডজন যাই ৰাস্তাই পাল। তো এতিয়া আপোনালোকে আছো অফিসটো অলপ বাহিৰৰ পৰা চাই লওক। পুৰা ধুনীয়াকৈ চাব দেই। সো এবাৰ এটিএমত যাওঁ, অলপ পইচা ওলাওঁ আৰু তাৰপিছত ঘৰত যাম। তো এতিয়া আমি ঘৰলৈ যাই আছো আৰু ঘৰত যোৱাৰ সময়ত মই য'ত কাম কৰোঁ তাত অলপমান সোমাই যাম। সো আপোনালোকে ভিডিওটো কন্টিনিউ কৰি থাকক ফ্ৰেণ্ডছ। মই কাম কৰা ঠাইতো আহি পাইছোঁ। সো আপোনালোকে ধুনীয়াকৈ মই কাম কৰা ঠাইখিনি চাই লওক। তো ফ্ৰেণ্ডছ মই এতিয়া আমাক মামাই ফকটতে হাই সেকেন্ডাৰী পাছ কৰাই দিল।
চ' আমি হাই ছেকেণ্ডাৰী পাছ কৰি অনলাইনটো মই সেইবাবে কৰিব গৈছিলোঁ। আছু অফিচত মই অনলাইন কৰিলোঁ BA ফাৰ্ষ্ট চেমৰ কাৰণে। কি হয় চিট পাওঁ নে নাপাওঁ, ৰিজাল্ট বেয়া, বাট হ'লেও বাকী কি ক'ম, আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ ভিডিঅ' কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো দবাই দিব। তো আজিলৈ ফ্ৰেণ্ডছ, বাই বাই।